মোৰ এনেকুৱা ফূৰ্তি লাগিছে মানে ইয়াতে আহি ইমান গৰম হৈ লাগি আছিলে ৰ'দো দি আছিলে তো ইয়াত আহি এনেকুৱা লাগিছে ইমান ধুনীয়া বতাহ পৰি আছে ৰ'দ পৰি আছে মোৰ গাত কিন্তু গৰম লগা নাই ইমান ধুনীয়া বতাহ দি আছে নহয় উফ বহুত ভাল লাগিছে দেই নমস্কাৰ ভিউয়াৰ্স ওয়েলকাম টু মাই ইউটিউব চেনেল টাইমলেছ ব্লগ তো অলপ মাংস নিব আহিছোঁ মাংস নিব মানে ইয়াতে বনাই আমি আজি খাম খানা এটা খাম তো যাবি না আজি সিন্নাৰ দৰে আমাৰ লগত সিন্না ইয়াক লৈ গৈছে আজিও লৈ যাম বুলি কৈছোঁ মাংস দিয়ে আৰু আমাৰ এতিয়া কিমান ল'ম 100 হ'লে 100 টকাৰ মাংস দি ধুনীয়াকৈ কাটি গুটি তো মাংস চাংসলৈ আজি যাম ৰাজাবাৰীৰ ফালে তাতে নদীৰ পাৰত বহি কেনে খাম আৰু চাই থাকক ভিডিঅ'টো মাংসটো বেছি সৰু পিচ নকৰবি মিডিয়াম কৰ আৰু বেছি সৰু হ'লে একদম গুড়া হৈ যাব না এতিয়া মাংসখিনি লৈ এখন দোকানত দিম আৰু হোটেলত বনাবৰ কাৰণে কাৰণ তাতে বনাই খাব নোৱাৰিম বহুত বতাহ মাৰি থাকে না জুই চুই পূৰা উৰি কেনে ক'ৰবাত যাই পাব দিয়ক বনাওক ভালকৈ বনাওক আৰু ধুনীয়াকৈ এয়া ভাস্কৰ ইয়াকো লৈ যাওঁ আজি চাওক বন্ধুসকল কেনেকুৱা জেগাত আহিছোঁ আজি ইমান ডাঙৰ এৰিয়া বহুত ধুনীয়া জেগা হয় এয়া চাওক আপোনাৰ এইখিনি জেগা হৈছে ৰাজাবাৰী বুলি কয় আপোনাৰ এইটো ছাইডত এই বিল্ডিংটো দেখিছেনে এই বিল্ডিংটো এইখন হৈছে ডাউনটাউন ইউনিভাৰ্চিটি এই ডাউনটাউন ইউনিভাৰ্চিটিৰখনৰ আপোনাৰ ওচৰত যে ৰেলগেটটো আছে ৰেলগেটৰ পৰা আপুনি যদি চিধা আপোনাৰ লেফ্ট ছাইডৰ ৰাস্তাটোতে সোমাই আহে ভিতৰত আহিলে এই জেগাডোখৰ পাব কিমান ধুনীয়া জেগা চাওক ইয়াৰে ভিউ আপোনালোকক দেখুৱাই আছোঁ ইয়াৰে ভিউ মোৰ এনেকুৱা ফূৰ্তি লাগিছে মানে ইয়াতে আহি ইমান গৰম হৈ লাগি আছিলে ৰ'দো দি আছিলে তো ইয়াত আহি এনেকুৱা লাগিছে ইমান ধুনীয়া বতাহ পৰি আছে ৰ'দ পৰি আছে মোৰ গাত কিন্তু গৰম লগা নাই ইমান ধুনীয়া বতাহ দি আছে নহয় উফ বহুত ভাল লাগিছে দেই তো এইটো আচলতে এটা বিল হয় তো আপোনাৰ খৰালি মাহত পানীখিনি শুকাই যায় এতিয়া ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে কাৰণে ইয়াতে পানীবোৰ জমা হৈছে সেইকাৰণে বহুত ধুনীয়া লগা হৈছে খৰালি কালত যেতিয়া পানীবোৰ শুকাই যায় তেতিয়া এটা বেলেগ মানে ধৰা গ্ৰীনেৰী হৈ যায় ন জেগাখিনি তেতিয়া এটা বেলেগ মানে লাগে আৰু জেগাখিনি চাই কেনে এয়া মাজে মাজে সৰু সৰু দ্বীপ টাইপ লাগি আছে এইবিলাক তো ইয়াৰ পৰা এতিয়া আমি এতিয়া এইটো ছাইডত বিলটো আছে আৰু ৰাস্তাৰ সেইটো ছাইডত ব্ৰহ্মপুত্ৰ নদীখন আছে এতিয়া আমি নদীখনলৈকে যাম নদীখনতো জেগাটো বহুত ধুনীয়া হয় তো তালৈকে গৈ আছোঁ চাই থাকিব তাতে আপুনি DSLR লৈ আহিব ফটো উঠে যদি এনেকুৱা মজা ফটো হ'ব নহয় আপোনাৰ নালাগিব এই গুৱাহাটীৰ ফটো বুলি ক'ৰবাত বাহিৰত যোৱা যেন লাগিব আহিব পাৰে কালি ছানডে দিনত আহিব বন্ধৰ দিনত আহিব পাৰে যেতিয়া ইচ্ছা তেতিয়া আহিব পাৰে বেছি দূৰতো নহয় আপোনাৰ নাৰেংগী পাৰ হৈ অকণমান আগত আহিলে এই জেগাডোখৰ পাব এইখিনি এৰিয়াত ৰাজাবাৰী বুলি কয় ৰাজাবাৰীৰ ওচৰত আহক আৰু এনজয় কৰক ইমান পানী হৈছে
আপোনালোকক এটা বস্তু দেখাওঁ, নাৰিকলৰ গছ দেখাওঁ, শাৰী শাৰীকৈ নাৰিকলৰ গছ আছে, এয়া চাব। তো আমাৰ এতিয়া খোৱা বস্তু ওলালোঁ, হাতেদি অলপ অলপ ওলালোঁ, গোটেইখিনি পৰি যাব না। চাওক মাংস আৰু ব্ৰেড, মাংস আৰু ব্ৰেড মজা বনাইছে। এই না তো ইয়াত অলপ সময় জিৰণি লৈ আমি এতিয়া যাব ওলাইছোঁ। যোৱাৰ সময়ত এবাৰ তাত সোমাই যাম, তো তাতে আমি ভিডিঅ'টো সমাপ্ত কৰিম, চাই থাকক। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। তো এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।